কালি জেএনইউ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত প্ৰৱেশ কৰি বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিয়ে ছাত্ৰ সমাজৰ ওপৰত, শিক্ষক সমাজৰ ওপৰত আৰু ছাত্ৰাবাসৰ ওপৰত যি বৰ্বৰোচিত আক্ৰমণ কৰিলে, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এনেকুৱা বৰ্বৰোচিত ঘটনাৰ তীব্ৰ নিন্দা জনাইছো আৰু প্ৰতিবাদ সাব্যস্ত কৰিছো। এই আক্ৰমণৰ নেতৃত্ব লোৱা এবিভিপি ছাত্ৰ নেতাসকলৰ ফটো স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছে। সেই ফটোবিলাক ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। গতিকে এই আক্ৰমণটো কেৱল এবিভিপিৰ আক্ৰমণ বুলি আমি গণ্য নকৰো। এই আক্ৰমণৰ লগত কেন্দ্ৰীয় চৰকাৰখনৰ ষড়যন্ত্ৰ নিহিত হৈ আছে। আপোনালোকে জানে যে কেন্দ্ৰীয় চৰকাৰখনে জেএনইউ বিশ্ববিদ্যালয়খনক পূৰ্বৰ পৰাই টাৰ্গেট কৰি লৈছে। আমি সন্দেহ প্ৰকাশ কৰিছো ৰাষ্ট্ৰজুৰি যি এনআৰচিৰ বিৰুদ্ধে, ৰাষ্ট্ৰজুৰি যি কাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে, সেই প্ৰতিবাদক দেখি ভয় কৰি এই প্ৰতিবাদৰ ইস্যুটোক ডাইভাৰ্ট কৰিবলৈ পৰিকল্পিতভাৱে জেএনইউ বিশ্ববিদ্যালয়ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰখনে আচলতে আক্ৰমণ কৰিছে নেকি, সেই কথাটো আমি সন্দেহ প্ৰকাশ কৰিছো। আমি এবিভিপিক নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছো। ছাত্ৰক আক্ৰমণ কৰা, শিক্ষকক আক্ৰমণ কৰা, ছাত্ৰবাসৰ ভিতৰত সোমাই এনেকুৱা বৰ্বৰোচিত আক্ৰমণ কৰা ছাত্ৰ সংগঠন আমাৰ প্ৰয়োজন নাই। আৰু এবিভিপিয়ে এনেকুৱা ধৰণৰ ঘটনা এয়াই প্ৰথম কৰা নাই। ইয়াৰ পূৰ্বেও বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানৰ ওপৰত তেওঁলোকে এনেকুৱা ধৰণৰ বৰ্বৰোচিত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে। সেইকাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি এবিভিপিৰ দৰে ছাত্ৰ সংগঠনক নিষিদ্ধ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছো।